Hello guys, welcome back to my channel. এতিয়া মই গৈ আছো কামপুৰ এনে এপাক আহিলো ঘুৰি ব্লগ টানলে ভিডিওটো আৰম্ভ কৰো তেনে এতিয়া পালো বিজয়পুৰৰ ফিল্ড আঢ়ৈ কিলোমিটাৰ মান সাইকেল চলাই গলো এইফালে পথাৰ অলপ দৃশ্য দেখুৱাই দিলো এতিয়া পালো লুটুমাৰি খেৰনি এইটো হ'ল খেৰনি এলপি স্কুল নামঘৰ লগতে লুটুমাৰি এমই স্কুল আৰু পঞ্চায়তৰ অফিচ তো গাইছ ইমানখিনি দেখনৰ ৰাস্তা এতিয়া আমি আহি পালো কামপুৰ এইটো তিনিআলিটো ওপৰত বনাই আছে এখন ব্ৰিজ য'ত গাড়ী পাৰ হ'ব পাৰিব এতিয়া মই আছো কামপুৰ ষ্টেচনৰ 2 নং প্লেটফৰ্মৰ চাইডে অলপ ভাগৰ লাগিল সেইকাৰণে বহি ললো এই চকীখনত এইটো ষ্টেচন এফালে কামপুৰ হাই স্কুল এমই স্কুল হাই ছেকেণ্ডেৰী স্কুল আহি আছে মালগাড়ী ইয়াতে বহি দেখুৱাই দিছে ট্ৰেইনখন অকমান এইটো ফ্ৰণ্টৰ চাইড কামপুৰ ষ্টেচনৰ ফ্ৰণ্ট চাইডটো কিবা ৰংঘৰ নিচিনা বনাইছে ষ্টাইলটো এতিয়া মই আছো কামপুৰ কলেজ আৰু এইটো হ'ল লগৰটো বহি আছে স্কুটিত কামপুৰ কলেজ লাইব্ৰেৰী তো গাইছ ভিডিঅ'টো ইমানকৈ দেখাব নোৱাৰিলোঁ থেংক ইউ জয় অসম